ঘৰত উখল-মাখল পৰিৱেশ, আব্বাৰ বছৰেকীয়া দোৱা। আজিৰ ভিডিঅ'টো তাৰেই। এইজন আমাৰ মৰমৰ আব্বা। ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। আজি ঘৰত এটা দোৱা কৰোৱা হৈছে আব্বাৰ কাৰণে, আৰু গতিকে সেইবাবে আমাৰ ঘৰত আজি বিধৱা মানুহ মাতা হৈছে আৰু তেওঁলোকক খোৱা লোৱা কৰা আৰু কিদৰে দোৱা কৰোৱা হৈছে সেইখিনি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। গতিকে বলকচোন দেখুৱাওঁ। সম্পূৰ্ণ 9 গৰাকী বিধৱা আই মাতৃৰে ঘৰত এটা দোৱা কৰোৱা হ'ল আৰু তেওঁলোকক চাহৰ আঁত ধৰিলে মোৰ ডাঙৰ বা আৰু মামীয়ে আৰু নুননামা পঢ়োৱা হ'ল। চাওকচোন দোৱাৰ কিছু অংশ। ঘৰৰ ভিতৰত মহিলাসকলৰ দোৱা চলি থকাৰ সময়তে ভাতৰ যোগান ধৰি আছিল মোৰ ডাঙৰ মামা আৰু সৰু মামা এজনে। তেওঁলোকে ভাত তৰকাৰী সম্পূৰ্ণখিনি বনাইছিল আৰু যিহেতু সম্পূৰ্ণ তাতে মহিলাৰে প্ৰগ্ৰামটো আছিল আৰু মহিলাখিনিক কোনো কাম কৰিবলৈ দিয়া নাছিল। তেওঁলোকে ভাত বনালে। ভাত বনোৱাৰ পাছে তেওঁলোকে এয়া ডাঙৰ মামা আৰু এই ডাঙৰ মামাই বনাই আছে। কি বনাইছে চাওকচোন। এয়া সৰু আলু আৰু বাদাম এনেকে মিক্স কৰি এখন চব্জি। তাৰপিছত এয়া মাছৰ মুড়ি ঘণ্ট আৰু তাৰ পাছতে এয়া আছিলে তো আলু ভাজি আছিলে আৰু এয়া আছিলে এইটো মাছৰ তৰকাৰী। মাছৰ তৰকাৰীখন দেখিব ধুনীয়া হৈছে, হয়নে? আৰু এয়া আছিলে মটন কাৰী, আলুৰে বনোৱা হৈছিল ডাঙৰ ডেকত। আৰু এইখিনি পাছতে তেওঁলোকৰ দোৱাও শেষ হ'ল আৰু এতিয়া আই মাতৃসকলক ভাত খাবলৈ দিয়া হৈছে। এয়া দেখিছে আৰু সকলোৱে ভাত খাই উঠি দোৱা দৰুদ কৰি বিদায় ল'বলৈ শেষত আমি এনেদৰে একগোট হ'লোঁ আৰু তেওঁলোকক বিদায় দিলোঁ আৰু বহুত দোৱা আশীৰ্বাদ কৰিলে আমাৰ ঘৰখনৰ কাৰণে। বহুত বেয়াও লাগিছিল। এনেকুৱা এটা পৰিৱেশ হয়তো আগন্তুক হ'ব নে নহয় আমি গম নাপাওঁ। আৰু এয়া তেওঁলোকে বিদায় ল'লে। ধন্যবাদ।